এটা সিক্রেট ইনফরমেশন আসলে এই ইনফরমেশনের ভিত্তিত আমি আমার নাকা চেকিং হেৰি কৰা হৈছিলে সান্তাক ডিস্ট্ৰিক্টৰ বাগান লাইনৰ মাজত আমাৰ CI শিমলুগুৰি OC শিমলুগুৰি IC লাকোৱাকে ধৰি পেলাই বিহুবৰ পুলিচ ষ্টেচনৰ টিম এটা জইণ্ট এটা অপাৰেশ্যন চলোৱা হৈছিলে তাতে আমি এখন পাৰ্টিকুলাৰ ডাম্পাৰ যোনটো আছিল আমাৰ ইনফৰমেশ্যন এই ডাম্পাৰ চালকৰ পৰা আৰু ডাম্পাৰৰ পৰা আমি ড্ৰাগছৰ কণ্টেইনাৰ পাইছোঁ আৰু তাৰ লগতে তেওঁ ফাৰ্ডাৰ যেটো ইন্টাৰোগেশন তাৰ ওপৰত ডিপেন্ড কৰি আমি ওগুৰিজানতো এটা আমাৰ ৰেড চলালো ওগুৰিজানৰ এখন এল্টো গাড়ী আৰু এল্টো গাড়ী তাৰ তিনজন ব্যক্তি তেওঁলোকৰ ট্ৰানজেকচন কৰি থাকোতে আমি ৰেড হ্যান্ডে তেওঁলোকক ট্ৰেপ কৰিছোঁ কিমান পৰিমাণৰ ড্ৰাগছ টোটেল 8টা কণ্টেইনাৰ আমাৰ ডাম্পাৰ প্লাস এটো যেটো এল্টো গাড়ী দুটা মিলি আৰু ক্যাশ পোৱা গৈছে কেছ কিমান টকা পাই around 16,300 আৰু 6জন ব্যক্তি আমাৰ এৰেষ্ট হৈছে এই পাৰ্টিকুলাৰ ডাম্পাৰটো আৰু এল্টো গাড়ীখন সিজ হৈছে তেওঁলোকৰ নামকেইটা কি তেওঁলোকৰ এজন আব্দুল শুকুৰ খা বিটু আলী আজিজুল হুছেইন আৰু নকুল দুৱাৰা